Hello guys, welcome to my channel NJ.com. আজি মোৰ লগত আছে সমগ্ৰ অসমত মনোৰঞ্জন দি অহা তামুলিদা। এই তামুলিদাই কিছু মনোৰঞ্জন দিব আপোনালোকক, গতিকে শুনো আহক তেওঁ মনোৰঞ্জন। আচ্ছা তামুলিদা, আপোনাৰ সম্পূৰ্ণ নামটো জনাব নেকি? মোৰ নাম প্ৰবীণ তামুলী বুলি ক'লে বিখ্যাত। হয় হয়, আপুনি এতিয়া যিটো আমাৰ পৃথিৱীত আতংক আছে কৰোণা আতংক, তাৰ বিষয়ত আপুনি কি ক'ব? অকণমান ধেমেলীয়া সুৰত কৰিলে কথা। এইটো মানে এটা কলিকালৰ এটা মানে মহাপ্ৰলয়। এই বস্তুটো মানে কি হ'ল 2019 চনত যেনেকৈ হেৰি হৈছিলে, ভূমিকম্প হৈছিলে 50 চনত, এই তেনেকুৱা ধৰণৰ কথা। এইটো তাৰমানে কি অসমত পাপ হৈছে, আৰু তাৰমানে কি এইটো প্ৰথম হৈছিলে চীনত, তাৰপৰা বাগৰি গুচি আহিলে। এইটো বাগৰীয়া ভাঙা, এইটো বংশ পৰিয়াল খনাবাই মাহে। এইটো মানে এজনী ছোৱালী নিচিনাই ক'বলৈ গ'লে। এটাৰ মানে বাকৰ নাম মেডিকেল আৰু ভনীয়েকৰ নাম ধৰি লওক লকডাউন। এটা নন্দেকৰ নাম হৈছে অধৈৰ্য। তাৰমানে এইটো কৰোণা মানে বস্তুটো এনেকুৱা মানুহ কোনো দনি দোকান নোৱাৰে। এইটো বস্তুটো মানে কাত লাগিব, আৰু এইটো পইচাই নবচায় তাৰমানে বস্তুটো। আৰু কোনো চাইণ্টিষ্টে ডাক্তৰে নোৱাৰে, এনেকুৱা ধৰণৰ কথা। খালি ছোৱালীবিলাকে প্ৰেমত পৰিব নালাগে, আৰু য'তো ওলায়ো যাব নালাগে, আৰু ল'ৰাবিলাকেও ভালকৈ থাকিব লাগে। কিন্তু পটককৈ গুচি গ'লে কিবা এটা হৈ গ'লে মনটো নিজেই বেয়া লাগিব। সতৰ্কটো নিজৰ, লকডাউনটো নিজৰ, খালি কামত এটা কিছুমান কথা থাকে। ধন্যবাদ। আচ্ছা, এতিয়া মই আপোনাৰ সুস্মিতা কোন, আৰু তেওঁ আপোনাৰ প্ৰেমিকা আছিল নেকি? তেওঁ মানে কি মোৰ লগত কথা পতা ভাল, আৰু তেওঁ মানে ইদিবাৰ ছোৱালী। তেওঁ জনপ্ৰিয় এজনী ইদিবাৰ। তেওঁ মানে অসমত লাভ কৰা ছোৱালী। আৰু তাৰপৰা মোক ক'লে তামুলীদা আপোনাক কথাবোৰ খুব ভাল লাগে, আৰু প্ৰতিটো কথাই মোলৈ ফোন চনো এতিয়াও কৰি থাকে, আৰু এতিয়াও ভাল লাগে। তেওঁ মানে অসমত অকল জীৱিকা ভালেমান টাউনতে তেওঁ বহুকেইটা গুণ আছে। সেই গুণটোৰ কাৰণে মই পাহৰি থাকিব নোৱাৰোঁ। অসমত সেইকাৰণে সুস্মিতা নামটো লৈ কিছুমান ইউটিউব চলাই আছোঁ, আৰু সেই সুস্মিতা নামতে বহুত ছাবস্ক্ৰাইব আৰু বহুত ভিউজ হৈছিলেগৈ। এতিয়া সেইমতে হ'ল, খালি মাজতে দুৰ্ভাগ্য নিজে চলাব নাজানো গতিকে। কিন্তু তুমিও এতিয়া মানক মই এটা কথাই কৈছোঁ, ইউটিউব চলাবা, আৰু সমগ্ৰ ৰাইজকো ক'বা যে ইউটিউবটো আমি চলাওঁতে বহুত ধৈৰ্য মানে চলাব লাগে। তাত পটককৈ কমেণ্ট হৈ দিয়াটো ভুল কথা, আৰু পটককৈ বেয়া কমেণ্ট দিয়াটোও ভুল কথা। সেইটো ৰাইজে মানে বুজি পাব লাগে যে এটা ইউটিউব চলাওঁতে কিমান কষ্ট, এটা মোবাইল কিনোতে কিমান কষ্ট, এডাল হেৰি কিনোতে কিমান, এটা কেমেৰা কিনোতে কিমান কষ্ট। তেতিয়াহ'লে সেইটো কথা আছে। আৰু ঘোৰা পকা গাড়ী তেলটো আছেই, তাতো মজুৰিটো মানুহে বুজি নাপায় তেনেকৈ কেনেকৈ গ'লে। আৰু বিশেষকৈ ইউটিউবাৰবিলাকক সহায় কৰিব লাগে। কেলেই কৈছোঁ, কোনোবাই নাজানাকেতো কথাটো সুধিবলৈ বিচাৰে, সেইটোতো অৱশ্যে কোনো ধৰিব নালাগে। এতিয়া তুমি মোৰ ইমান দূৰলৈ আহিলা, আহি যদি মই তোমাক দুটা কথা নাপাতো, তুমি হ'লেও কাইলৈ ক'বা যে তামুলী ঘৰলৈ গ'লোঁ, তামুলী মানুহটো এনেকুৱাই। মানুহ অৱশ্যে পইচাই কিনি ল'ব নোৱাৰে, আৰু আমাৰ অসমীয়া মানুহ খালি মানুহ মৰিলেহে কান্দে, যি থাকোঁতে নাকান্দে। এই কথাটো বেয়া। খালি মই এটা কথা কৈছোঁ নহয় যে তুমি টেনশ্যন নল'বা, ইউটিউবত মই থাকিম, আৰু কিছুমান খুব খোজা লগা কথা ক'ম। তুমি মাজে মাজে তোমাৰ চেনেলটো মই 4টামান চেনেলত ডিক্লেয়াৰ কৰিম, তেতিয়া গম পাবা যে তামুলী কেনেকুৱা ধৰণৰ মানুহ। এনেই তুমি এতিয়া কথাবোৰ পাতিছা, তুমি এতিয়া কথাবোৰ পাতিলে বুজি নাপাবও পাৰা। যেতিয়া তোমাৰ কথাটো মই মানে ডিক্লেয়াৰ হিচাপে ল'ম, তোমাৰ নিজৰ মই মোৰ হিচাপে ল'ম, তেতিয়াহে গম পাবা। এনেই মুখৰ কথাটো মোক ধৰিব নোৱাৰা। মই প্ৰথম মানে মানুহক কৰি দেখুৱাওঁ, তাৰপিছতহে কওঁ যে মই কেনেকুৱা মানুহ। সেইকাৰণে মই কৈছোঁ তুমি আহিলে ইমান ৰ'দত আহে, আজি পালাহে, মোৰ দেউতাও আছে মাও আছে। তুমি কথা বতৰা পাতিলে, ঠাণ্ডা পানী চাহ খাবলৈ চাহ নাখা, ঠাণ্ডা পানী গিলাচ খালা, তুমি ইমান দূৰ বাইক মেলেঙা আহিছা, যিমানেই নহওক তিতাবৰ অঞ্চল পাৰ হৈ আহি ইয়াত মই ভালোঁ তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৰ্শকলৈ কৈছোঁ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, নাপাহৰিব ঘণ্টাটো বজাই দিব। আৰু তেওঁক কেতিয়াবা খোজা লগা কথা ক'লেও আপোনালোকে নিজৰ বুলি ভাবি ল'ব। আৰু অসমত ভুল চাপ হ'বও পাৰে, ভুলটো চবৰে হয়, কেতিয়াবা জিকা বুলিও দিব পাৰে, কিন্তু সেইটোত আপোনালোকে মাৰ্জনা কৰিব। মই আশা ৰাখিছোঁ যাতে এই চেনেলটো সদায় আমাৰ অসমীয়াৰ মাজত কোনো খোকোজা নোহোৱাকৈ আপোনালোকে সদায় প্ৰতিটো কথাত আমাক ভুল শুদ্ধটো আমাক যাতে পোহৰ কৰে। নমস্কাৰ। হয়, এতিয়া আপোনাৰ অকণ ধেমালীয়া হোৱাত যদি অকণ সুস্মিতাৰ লগত কথোপকথন কৰি দিয়ে ফোনত ভাল লাগিব, অকণ কথোপকথন কৰি দিয়ে ফোনত। হেল্ল'। এইটো মানে এনেকুৱা ধৰণৰ কথা, পুখুৰীত মাছ যেতিয়া থাকিব, তেতিয়া মানে পুখুৰীত মাছ থাকিলে সাঁতুৰিবলৈ ভাল পায়। ছোৱালীবিলাকে কি হ'ল মানে কি জানো, ডাঙৰ হ'লে মানে কথা পতা পইচা আপত্তি হ'লে অলপমান বেছি ভাল হয়। ফুলে কেতিয়াবা বেজাৰো দিয়ে, মানে কেলৈ হ'ল মাখি পৰি যায়। কেতিয়াবা কিছুমান ছোৱালীও কিছুমান বেজাৰ দিব পাৰে। দোকানত চানা থাকোঁতে কোনেও গম নাপায় যে এইটো চানা বৰ ভাল চানা। যেতিয়া জিভাত দিয়ে তেতিয়া একদম নিমখ গছ চোকা, সেই তেনেকুৱা নিচিনা কথাবোৰ। সেইখিনিকে মই ক'লোঁ যে ভাতৰ নিখনি খাওঁতে ভালকৈ ক'বা, গাত চিলিক মাৰি পৰিব পাৰে। ছোৱালীবোৰ তাৰমানে ভালকৈ পতাব, কিন্তু লাইফত এৰি দিব পাৰে। কিন্তু সুস্মিতা মোক এতিয়ালৈকে জানে, আম খাবা, সকলো খাবা, নীতি নিয়মত থাকিবা, খালি নিমখ চৌকা কেনেকৈ ক'বা, আৰু য'ত ত'ত ডাটা কথা নহয়, গৰু মাৰি লতাল লাগি মানুহে কথা নহয়। আচ্ছা, এতিয়া আপোনাৰ লাষ্টত যদি মই মানে এতিয়া ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ, তামুলীদা ক'ৰবাত যাব, গতিকে এতিয়া তেওঁ লাষ্টত মই মানে শুনিব বিচাৰিম এখন নামঘোষা অকণমান যদি অকণ গাই দিয়ে। নামঘোষা বস্তুটো এতিয়া এনেকুৱা ধৰণৰ কথা, সেইটো মই নকৰোঁ, সেইটো মই কেমেৰা যোগেদি কৰোঁ। আৰু সেইটো তোমাক মই ডিষ্ট্ৰিক্টত মোৰ চেনেলৰ পৰা মই তোমাৰ চেনেললৈ পেক কৰি পঠিয়াম।
অকণমান মানে অকণমান ঘূৰাই দিব এনেই কৈছে গোপালগঞ্জ যদুনন্দন কৃষ্ণৰ চেনেলত বোলে আহিল কৰোঁ না আহিল কাই নকৰোঁ ধৰণৰ নামঘৰ চামঘৰ বন্ধ হৈ গ'ল পুলিচে টীকাকৰণ দি থৈ গ'ল হয় ৰাম 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 মগুমা খাম গোটৰ দাহ আছে সোনকালে যাম নাৰিকল কাটি যাম কুঁহিয়াৰ কাটি যাম কৃষ্ণ হৰি গোপালগঞ্জ যদুন নাম এটাকেইটা পেট তুলি ভকত নিদিনে নাম মহন্ত আহিলে নামতি আহিলে সকলো আহিলে কোমল চাউল খালে 2 ঘণ্টা পাছতে বদনাম গালে 2 ঘণ্টা পাছতে বদনাম গালে সেই তেনেকুৱা চিষ্টেম আৰু বেছি সুধিবলৈ নাই আপোনাৰ ফালৰ পৰা কিবা ক'ব নেকি মোৰ ফালৰ পৰা এইটো কৈছোঁ আমি স্বাগতম জনাই ভাল পাওঁ মানুহক কাৰণ নমস্কাৰ দি আমি ভাল পাওঁ আমি ইডিবাৰ চলবা খালি মোৰ ইডিবাৰ ইউটিউবটো আপোনালোকক মাজত মই জনাইছিলোঁ ফ'কাছ নিউজৰ যোগেদি আৰু মই ভালেমানকেইটা চেনেলত জনাইছোঁ মই ইডিবত তেতিয়া খুলিবলৈ মানে ইচ্ছা নাই মই বৰ্তমান দেহাবাৰী চেষ্টাটোৰ কথাটো আপোনালোকক কৈছোঁ যে তালৈ আপুনি পাই আছে ন সেইটো চেনেল মোক মাতিছে তাতে আছে মই চেষ্টা চলাই আছোঁ খালি মই মোৰ বন্ধুহঁতক মই কওঁ যে ইডিপ চলাবলৈ মই আকৌ চলাব নালাগে নিজৰ পঢ়া শুনা নাই গতিকে মই চলাওঁ বুলি কৈছোঁ ৰাইজে মোক উঙিয়াই কৈ আছে যে আজি বিহু প্ৰগ্ৰেমতো মাতিছিলে বিহু প্ৰগ্ৰেমে লকডাউনত কৰিব নোৱাৰিলোঁ কিন্তু মই ইডিপ খালি নিজে নাজানো গতিকে নচলা ইডিপৰ মিনে বিষয়টো বুজি পালে বৰ ভাল খালি মই বুজিব নোৱাৰোঁ মোৰ পঢ়িকে কোৱালিফিকেশ্যন নাই মোৰ নিজৰ বহুত অসুবিধা তাৰমানে মই এজন বন্ধু যোগেদি চলাইছোঁ এতিয়া লোকৰ ওপৰত মই বিশ্বাস কৰি তাৰমানে মোবাইল নচলাওঁ খালি মোৰ যি বন্ধুৱে আহে মই মোৰ নিজৰ কৰ্তব্যখিনি মোৰ যিখিনি প্ৰতিভা মই সকলোকে ঢালি দিম আৰু তামুলী সদায় প্ৰতিটো চেনেলত পাব মই জানিছোঁ কিছুমান ল'ৰাই চেনেল এইটো নিজৰ স্বাস্থ্যৰ কাৰণে মই স্বাস্থ্য মাৰোঁ বুলি কোনোবা এজন ইমান ৰ'দত আহে ইমান বৰষুণত আহে সেইটো কথা আশা কৰি দিয়াটো কোনোবাই ভুল যদি বুজে সেইটো বুজাত মই কোনো কথাত ভয় নকৰোঁ নমস্কাৰ এয়া আছিল তামুলী দা আপোনাৰ নিজৰ প্ৰতিভাৰ কাৰণে তেওঁ বেহৰবাৰী আউটপোষ্টত স্থান পাইছে গতিকে তেওঁক সন্মান কৰক ভিডিঅ'বিলাক আপোনালোকে চাওক আৰু বিশেষ ক'বলগীয়া একো নাই ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো কেনেকুৱা পালে তামুলী দাৰ বিষয়ে লৈ ভিডিঅ'টো কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ ভাষাত এবাৰ কৈ দিব মই এখন লাইক কৰিব আৰু আপোনাৰ ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাই দিব আৰু কেতিয়াও এই যুৱকজনক পাহৰি নাথাকিব আপোনালোকে মনোৰঞ্জন ৰাতিপুৱাই পাব খালি তেখেতৰ সময় নাই বৰ্তমান চলাইছে তথাপি এই মোবাইলটো চলাইছে আপোনালোকৰ কাৰণে আৰু মোবাইলটো আজি মোৰ কাৰণে আপোনালোকৰ কাৰণেই আহিছে মোৰ তামুলীক ভাল পায় ৰাইজে ভাল পায় গতিকে তেওঁ নিজৰ ছবিটোলৈ নিবলৈ আহিছে আৰু আপোনালোকৰ মাজত তেওঁ আগবাঢ়ি আহিছে আগবাঢ়ি প্ৰতিটো কথাত যাব লাগিব লতা যেনেকৈ বগাই যায় তেওঁ জীৱনটো যেনেকৈ বগাই যাব লাগিব আৰু অসমত যেনেকৈ চলি আছে যে নদী যেনেকৈ এখন বহল হৈ যায় মানুহৰ জীৱনবোৰ তেনেকৈ বহি যায় খালি সকলো প্ৰতিটো কথা আমাৰ অসমবাসী ৰাইজে নিজৰ বুলি লগ পালিব লাগিব আৰু বন্ধুজনক প্ৰতিটো কথা সুধোৱা বিচাৰি নিয়াটোৱে আমাৰ আমাৰ বন্ধুবিলাকৰ আৰু ইডিবাবিলাকৰ কৰ্তব্য নমস্কাৰ ভুলবান্ধি হ'লে আমাক সকলো কথাত খোজুৱাই নিব বুলি মই আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অ'কে সেইখিনি আছিল ভিডিঅ'টোত ধন্যবাদ